নমস্কাৰ। আন এটা নতুন বিষয় আচলতে মনলৈ আহিছিল, মনত আচলতে কিছু অসুবিধা দি আছিল বিষয়টো। ভাবিলোঁ আপোনালোকৰ আগত অনুভৱটোৰ কথা পাতোঁ। এই চিন্তাটো খুব সাধাৰণ চিন্তা। চৰকাৰী যিসকল ব্যক্তি আছে, যিসকল কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলৰ সততে দেখোঁ যে অৱসৰৰ এটা সময় থাকে। সেই অৱসৰৰ সময়টো হৈছে প্ৰায় 60 বছৰ। 60 বছৰ অৱসৰ মোৰ মতে এই কাৰণেই দিয়া হয় যে তেখেতসকলে নিজক সময় দিব যাতে পাৰে, তেখেতসকলে যাতে স্বাস্থ্যক যতন দিয়ে, কাৰণ স্বাস্থ্যৰ এটা সময়ত কিছু অৱনতি ঘটে, কিছু অসুবিধা দিয়াৰ সম্ভাৱনা থাকে। গতিকে 60 বছৰ পিছত এগৰাকী কৰ্মচাৰীক অৱসৰ দিয়ে চৰকাৰীভাৱে। কিন্তু যিসমূহ আচলতে ৰাজনৈতিক ব্যক্তি, সেই ৰাজনৈতিক ব্যক্তিসকলে এটা সময়ত নিজেই আচলতে অৱসৰ লোৱাটো খুব প্ৰয়োজন। এগৰাকী ব্যক্তি ৰাজ্যপাল হ'বলৈ 35 বছৰ পিছতেই যোগ্যতা অৰ্জন কৰে। 35 বছৰটো হয়তো কম বুলি বহুতে ধাৰণা কৰে বা সেইবাবে ৰাজ্যপালৰ দায়িত্ব এটা পটককৈ বা সোনকালে দি নিদিয়ে হয়তো, ঠিকে আছে। কিন্তু ৰাজ্যপাল এগৰাকী হ'বৰ বাবে এনে এটা বয়স নিৰ্ধাৰণ কৰা হয় যিটো বয়সৰ পিছত আচলতে তেখেতে সততে অন্যান্য ৰাজনৈতিক ক্ষেত্ৰত যাতে জড়িত হ'ব নোৱাৰে। অৰ্থাৎ অৱসৰৰ এটা মাধ্যম হৈ পৰিছে নেকি ৰাজ্যপাল। এইবাৰ অৰ্থাৎ কালিৰ দিনটোত, অৰ্থাৎ মই শনিবাৰৰ কথা কৈছোঁ, শনিবাৰে নিশাৰ ভাগত যিখন তালিকা আচলতে প্ৰকাশ হ'ল ৰাজ্যপালৰ, সেই তালিকাখনৰ কিছু ডাটা মই নিজে চাৰ্চ কৰিছিলোঁ। তেখেতসকলৰ বয়সৰ কথা আচলতে যদিও জানিব নালাগে, কিন্তু মই চাৰ্চ কৰিছিলোঁ এইকাৰণে, কাৰণ এইটো এটা সম্পূৰ্ণ ৰাজহুৱা বিষয়। এয়া কোনো আচলতে ব্যক্তিগত চাকৰিৰ বিষয় নহয়, এয়া সেৱামূলক যিহেতু এটা ব্যৱস্থা বুলি, গতিকে বয়স চোৱাটো কোনো ধৰণৰ অপৰাধ নহয় বা কোনো ধৰণৰ অভিযোগ নহয়। এখেত ৰাজস্থানৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 78। এখেত তেলেংগানাৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 66। এখেত ছিকিমৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 72। এখেত ঝাৰখণ্ডৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 75। এখেত ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 70। এখেত মেঘালয়ৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 67। এখেত মহাৰাষ্ট্ৰৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 67। এখেত পাঞ্জাৱৰ নৱনিযুক্ত ৰাজ্যপাল, বয়স 79। এখেত অসমৰ নৱনিযুক্ত ৰাজ্যপাল, 69 বয়স। এখেত পুডুচেৰীৰ ৰাজ্যপাল, বয়স 71। যি বয়স মানুহক বিচাৰে বুলিয়ে 79, 78, 74, 76 এনেকুৱা ধৰণৰ বয়সৰ লোকসকলক এনেধৰণে দায়িত্ব প্ৰদান কৰিব, সেয়া জানো গ্ৰহণযোগ্য হয়? সকলোৰে মত অমিলো হ'ব পাৰে, মোৰ সৈতে নিমিলিবও পাৰে, কিন্তু মোৰ এটা সাধাৰণ চিন্তা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ।